friends, মই অভিজিত শইকীয়া আৰু আপোনালোকে চাইছে অভিজিত শইকীয়া ইউটিউব চেনেল। চ' আজি এইটো ব্লগ নহয়, মই প্rank কল কৰিম আমাৰ ৰাগ মিউজিকৰ ইউটিউব চেনেল অনাৰ মৃদুল দালৈ। চ' গান দিয়ে তেওঁ, যদি তেওঁ ভিডিঅ' চাব ইচ্ছা কৰে চাব ইচ্ছা কৰে তেনেহ'লে ইউটিউবত চাৰ্চ কৰিব ৰাগ মিউজিক আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি মোৰ চেনেলত নতুন আৰু লাইক কৰিব আৰু বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ত' ব্লগ ফোন লগাওঁ। অথনি ইউটিউবাৰ মৃদুল দালৈ মানে ৰাগ মিউজিকৰ অনাৰলৈ ফোন কৰিছিলোঁ প্rank কৰিম বুলি। ফোনটো ৰিচিভ কৰিলে, জাষ্ট উঠিছোঁ বুলি ক'লে, অলপ দেৰিকৈ ফোন কৰিম বুলি ক'লে। চ' এতিয়া অলপ আগতে ফোন কৰিছিলে, ত' সেই এপিচডটো দেখাই দিছোঁ। চ' প্ৰাংকটো এনজয় কৰক আৰু গোটেইলৈকে চাওক আৰু একদম শেষৰ পৰা লাষ্টলৈকে চাব। একদম বহুত মানে হৰুৱাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰিছোঁ। আৰু যদি নতুন মোৰ চেনেলত ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক, লাইক কৰক। ত' ভিডিঅ'টো এনজয় কৰক। ফ্ৰেণ্ডছ, মৃদুল দাই ফোন কৰিছে। হেল্ল'। হেল্ল'। তুমি কোনে কৈছিলা? মই ৰাজবীৰে কৈছিলোঁ। মই চিনি নাপাওঁ, নাই পোৱা কিন্তু। হয়, মই নাম্বাৰটো বহুত কষ্টকৈ লৈছোঁ। ক'ৰ পৰা ল'লা? সেইটো ক'ব নোৱাৰিম, বেয়া নাপাব আৰু। কি আহিলে বা? আৰু ভাল বৰ্তমান আপোনাৰ? ভাল ভাল ভাল। মই আপোনাৰ অ'কে, থেংক ইউ। গান শুনো মানে ক'ত পালা? ইউটিউবত। বিশেষ নাই মানে গাওঁ আৰু দেউ ভাল লাগে। সেইটো ভাল বাৰু। ভাত পানী খালে? নাই, ভাত পানী দেৰি হয় আমাৰ। তুমি কি কৰি আছা এতিয়া? নাই, মই এনেই বহি আছোঁ ঘৰতে। নাই, এনে কি কৰা তুমি? মই পঢ়ি আছোঁ। অ'কে, কিহত, কোন ক্লাছত? মই বুলি 10 পাম। অ'কে। ঠিক আছে, থেংক ইউ। থেংক ইউ। এই ব্ৰ'। হেল্ল'। গমেই নাপালে, কাটি দিলে ফোনটো। আকৌ কৰি কৈ দিওঁ, ৰাজবীৰ হেনো মোৰ নাম। কি হ'ব? হেল্ল'। ব্ৰ' মই চিনি নাই পোৱা নেকি? কোন বাৰু? প্ৰাংক আছিলে। মই ছাকচেছফুল হ'ব নোৱাৰিলোঁ। অথনি কৰিলোঁ, তুমি পাছত কৰিম বুলি ক'লা। এই কেমেৰা ৰেকৰ্ড হৈ আছে, কিবা এটা কৈ দিয়া মোৰ চেনেলত। অ'কে। তোমালৈ শুভেচ্ছা থাকিল, ভালকৈ বনোৱা চেনেলটো। থেংক ইউ। ভালকৈ ভিডিঅ' আপলোড কৰি থাকিবা। আৰু সেয়াই, ভাল কোৱালিটি হ'লে মানে এনেও ইম্প্ৰুভ হ'ব। ঠিক আছে, শুভেচ্ছা থাকিল। থেংক ইউ। আৰু সেই ফ্ৰেণ্ডছ, মই মৃদুল দাৰ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে যাব আৰু চাব আৰু ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে। থেংক ইউ। ঠিক আছে, হ'ব। ফোন কৰাৰ কাৰণে ডিষ্টাৰ্ব হোৱা নাইতো? ফোন কৰাৰ কাৰণে ডিষ্টাৰ্ব হোৱা নাইতো? ফোন কৰাৰ বাবে ডিষ্টাৰ্ব হোৱা নাইতো? নাই। থেংক ইউ, অ'কে, বাই। মানে প্ৰাংকে হ'ল আৰু বৰ ভাল নহ'ল বেছিকৈ। মানে এয়া ইবাৰ ফোন কৰিলোঁ, বিজি আছে বুলি ক'লে। সেইবাৰ ধৰিলে অভিজিত বুলি, মই কৈ দিলোঁ, মই বুলি কৈ দিলোঁ। মোতকৈ বহুত ডাঙৰ ব্ৰ' বুলি মাতোঁ মই। চ' আজিলৈ এইটোৱে, আৰু বেলেগ প্ৰেংক লৈ আহিম। আপোনালোকে কমেণ্ট কৰি ক'ব কাক কেনেকুৱা প্ৰেংক লাগে। আৰু যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। আৰু যদি মোৰ চেনেলত নতুন ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাত দবাই দিয়ক। জয় আই অসম।